तामुलपुर जिल्लाया आसामनि गेजेरावनो गोग्गानाय लाबोदों। दिनै ओइचएस जोबथा आनजादनि फिथाइ फोसावनायाव आसामनि गेजेरावनो बिगियान आयदायाव तामुलपुर आरो आरिमु आयदायाव बाक्सा जिल्ला सेथि जायगा आवग्रिनो हादों। सोलोंथाइ बिथिङाव गोबां दावखोलांदों बिटिआर हालामा। दिनै फोसावनाय हायर सेकेन्डारिनि फिथाइया तामुलपुर जिल्लाजों लोगोसेयैनो बिटिआर हालामनि रायजो राजाफोरनि गोग्गानाय लाबोदों। बिगियान आयदायाव 97.98 जौखोन्दो लानानै तामुलपुर जिल्लाया गासै आसामनि गेजेरावनो सेथि मासिखौ आवग्रिनो हादों। बेजों लोगोसेयैनो बाक्सा जिल्लाया आरिमु आयदा एबा आर्ट स्ट्रीमाव गासै आसामनि गेजेरावनो 97.44 जौखोन्दो लानानै सेथि मासिखौ आवग्रिनो हानानै गोग्गानाय लाबोदों। तामुलपुर जिल्लानिफ्राय बिगियान आयदानिफ्राय सा 454 फरायसाफोरा आनजाद होदोंमोन। बेनि गेजेराव सेथि मासियाव सा 215 आरो नैथि मासियाव सा 233 आरो थामथि मासियाव सा 36 फरायसाफोरा उथ्रिसारनो हायो। बिटिआर हालामनिफ्राय गासै आसामनि गेजेरावनो बेफोरबायदि जायगा आवग्रिनो हानायखौ लानानै तामुलपुर बियाबनि एमएलए जलेन दैमारिया गोजोननायखौ फोरमायदों। बिटिआरनि गाहाय खुंगिरि प्रमद बर'नि सोलोंथाइ बिथिंखौ लानानै गोख्रों खामानि मावनायनि थाखाय बे समाव गासै आसामनि गेजेरावनो गोग्गानायखौ लाबोनो हादों होनना एमएलए जलेन दैमारिया बुंथियो। बेराफारसेथिं तामुलपुर जौसिन गेजेरारि फरायसालिनि गोरायुं बिबुति देखाया तामुलपुर जिल्लाखौ बिगियान आयदायाव सेथि मासि आवग्रिनायाव गोख्रों बिहोमा होनायनि सायाव गोजोननाय फोरमायदों। হয়, আজি ৰিজাল্টে আমাক আকৌ প্ৰেৰণা দিছে যে শিক্ষাৰ ক্ষেত্ৰত কাম কৰাৰ কাৰণে। যেহেতু আমি তামোলপুৰ অঞ্চলৰ শিক্ষাৰ হাৰ লগতে শিক্ষাৰ এটা পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে মই প্ৰথমে সুপাৰ 5 লঞ্চ কৰিছিলোঁ, য'ত APSC কোচিং দিয়া হৈছে। এবাৰ সুপাৰ 10 চলি আছে, য'ত 10জন ছাত্ৰ ছাত্ৰী চিভিল ছাৰ্ভিচৰ কাৰণে কোচিং কৰি আছে। আৰু ইয়াত বিটিআৰৰ পৰা যিহেতু এটা সুপাৰ 50 APSC আৰু মেডিকেল বা বিভিন্ন দিশত কাম কৰি আছে। গতিকে ইয়াত আমাৰ যিমান ইয়াত EM সকল আছে, MCLA সকল আছে, লগতে বিটিআৰ কৰ্তৃপক্ষ ইয়াত যথেষ্টখিনি আমি একেলগে কাম কৰি আছো। আৰু ভৱিষ্যতেও আজিৰ ৰিজাল্টে আমাক প্ৰেৰণা দিছে, আকৌ 100% কষ্ট কৰিম। তামোলপুৰ যি এই ৰিজাল্টটো যাতে কণ্টিনিউ আমি কৰিব পাৰোঁ। আজি এবাৰ ছায়েন্সত পাইছোঁ, নেক্সট বছৰ যাতে আৰ্টছতো আমি পাব পাৰোঁ, ইয়াৰ কাৰণে যিকোনো প্ৰকাৰে ইয়াত কাম কৰি যাম। আজি বহু প্ৰতীক্ষিত ৰিজাল্টটো আমি পাই গ'লোঁ আৰু আমি আটাইতকৈ সুখী যে এইবাৰৰ ৰিজাল্টটোত বিশেষকৈ মই আমাৰ তামোলপুৰ জিলাই যথেষ্ট অগ্ৰগতি লাভ কৰিছে। আৰু আমাৰ তামোলপুৰ হায়াৰ ছেকেণ্ডাৰী ইয়াৰ ভিতৰতে অসমৰ ভিতৰতে মানে এখন নামকৰা স্কুল হিচাপে আগতেও মানে প্ৰতিষ্ঠিত হৈছে। আৰু এইবাৰো 100% আমাৰ উত্তীৰ্ণ হৈছে ছায়েন্স আৰ্টছ ভকেশ্যনেল। গতিকে সেইফালৰ পৰা আমাৰ বিদ্যালয়ক লৈ, আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক লৈ মই অত্যন্ত সুখী। ভৱিষ্যতেও যাতে এনেকুৱা ধৰণৰ আমাৰ ৰিজাল্ট পাতি হয় তাৰ প্ৰচেষ্টা আমি অব্যাহত ৰাখিম। আৰু আমি এটা ডিচিপ্লিন মেইনটেইন কৰি চলিছোঁ কাৰণে, আমি যথেষ্ট পৰিশ্ৰম কৰিছোঁ কাৰণে তাৰ ফল পাইছোঁ। আৰু তাৰ বাবে আমি অত্যন্ত সুখী যে আমি পৰিশ্ৰমৰ ফল পাইছোঁ। বিটিআৰ চিফকো আমি এখন মেমৰেণ্ডাম দিছিলোঁ আমি যোৱা বছৰে, যে আমাৰ ইয়াত কমেও তাৰমানে 250 আসন মানে বিজ্ঞানত মানে আমাৰ কাৰণে বঢ়াব লাগে, বৃদ্ধি কৰিব লাগে। তাৰ বাবে অৱশ্যে শিক্ষক শিক্ষয়িত্ৰীৰো প্ৰয়োজন হ'ব। আৰু এই বিষয়টো তেখেতসকলে বিবেচনা কৰিম বুলি কৈছে, যে ইমান ডাঙৰ অঞ্চলটোত য'ত আমাৰ বিদ্যালয়তে 300 মানে আমাৰ ফৰ্ম পৰি যায়, মানে এডমিশ্যনৰ কাৰণে এপ্লিকেশ্যন পৰি যায়, তাৰ পৰা আমি মাত্ৰ 65টা দিব পাৰোঁ। আমি আশা ৰাখিছোঁ যাতে অহা বছৰ আমি 250 দিব পাৰোঁ। আৰু এই আপোনালোকৰ মাধ্যমেৰে আমি বিটিআৰ চৰকাৰক আৰু অসম চৰকাৰক টানি অনুৰোধ জনাইছোঁ যাতে আমাক 250 সিট বা আসন আমাৰ ইয়াত মানে দিব পাৰে। এটা প্ৰশ্ন হয়, আমাৰ মানে বিজ্ঞানৰ ক্ষেত্ৰত আমাৰ এই অঞ্চল পিছপৰা বুলি কোৱা হৈছিল। আৰু পিছপৰাৰ ক্ষেত্ৰত মই অন্যতম কাৰক হিচাপে চিহ্নিত কৰিছোঁ যে আমাৰ ইয়াত আসনৰ সংখ্যা যথেষ্ট কম। আমাৰ মাত্ৰ তাৰমানে ইয়াতে 65
এই বৃহত্তৰ তামোলপুৰৰ দৰে ইমান ডাঙৰ অঞ্চলটোত মাত্ৰ 65টা আমাৰ চিট বিজ্ঞান শাখাত আৰু ইয়াতে প্ৰায় 300 ছাত্ৰ ছাত্ৰী এপ্লাই কৰে 300 ছাত্ৰ ছাত্ৰীৰ ভিতৰত মাত্ৰ আমি 65টা ল'ৰা ছোৱালীকহে আমি ইয়াতে আসন দিবলৈ সুবিধা পাওঁ আৰু সেইবাবে বহুত সংখ্যক ল'ৰা ছোৱালী আমাৰ ইয়াত পঢ়িব নোৱাৰে আমি ভাবোঁ যে যদি সকলো ছাত্ৰ ছাত্ৰীকে আমি ইয়াতে আসন দিব পাৰিলোহেঁতেন তেনেহ'লে হয়তো আমাৰ ৰিজাল্ট ইয়াতকৈ বহুত বেছি উন্নত হ'লহেঁতেন আৰু আমাৰ এই বছৰে যে আমাৰ 100% এনেকুৱা নহয় আমাৰ বিগত 7-8 বছৰ ধৰি তেনেকুৱা আমাৰ 100% ৰিজাল্ট হৈ আহি আছে আৰু আমি 2022 চনত আমাৰ সমগ্ৰ বিটিআৰৰ ভিতৰতে তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় বিজ্ঞান শাখাত শ্ৰেষ্ঠ বিদ্যালয় হিচাপে আমি নিৰ্বাচিত হৈ 5 লাখ টকাৰ আমি বিটিআৰ চৰকাৰৰ পৰা এটা পুৰস্কাৰো আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ এই ধাৰা অব্যাহত থকাৰ বাবে এইবাবেও আমি সকলো শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ যে অহা বছৰ বা আগত দিনবিলাকতো আমাৰ অসমৰ ভিতৰতে যাতে আমাৰ এই বিদ্যালয়খন তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খন মানে উজ্বলি উঠে তাৰ বাবে আমি যৎপৰোনাস্তি চেষ্টা কৰিম আমাৰ শিক্ষক শিক্ষয়িত্ৰীও কৰিব এখন মানে ব্যক্তিগত বিদ্যালয়ে শিক্ষক শিক্ষয়িত্ৰীসকলে যিখিনি পৰিশ্ৰম কৰে তাৰ অলপো তাৰমানে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে কম নকৰে আৰু সেইকাৰণে আমি আশা কৰা ধৰণে আমি ৰিজাল্ট পাবলৈ সক্ষম হৈছোঁ আমাৰ তামোলপুৰ জিলা আগতে তাৰমানে আমাৰ বাক্সা জিলা বা তামোলপুৰ জিলা অন্য জিলাৰ তুলনাত আমাৰ পিছ পৰি আছিল কিন্তু এতিয়া আমি লক্ষ্য কৰিছোঁ যে আমাৰ ইয়াৰ ছাত্ৰ ছাত্ৰীসকলেও বাহিৰত গৈও আমাৰ যথেষ্ট সুনাম অৰ্জন কৰিছে আৰু আমাৰ এই বৃহত্তৰ অঞ্চলত বিজ্ঞানৰ যিহেতু সীমিত সংখ্যক আসন সেই সীমিত সংখ্যক আসনত যিখিনি ছাত্ৰ ছাত্ৰীয়ে ইয়াত আহিছে একেবাৰে সীমিত সুবিধা আৰু সেই সীমিত সুবিধাখিনিৰে তেওঁলোকে যি ধৰণৰ কৃতকাৰ্যতা লাভ কৰিছে তাত আমি অত্যন্ত সুখী গৌৰৱান্বিত আমি তেওঁলোকলৈ আমি সঁচাকৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতে তেওঁলোকৰ এই আদৰ্শক লৈ পেলাই বাকী ছাত্ৰ ছাত্ৰীসকলেও তাৰমানে ভৱিষ্যতৰ বাট বুলিব বুলি আমি আশা ৰাখিছোঁ আজি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিয়া হ'ল সঁচাকৈ আমাৰ তামোলপুৰবাসীৰ কাৰণে এটা গৌৰৱৰ বিষয় কাৰণ তামোলপুৰ এইবাৰ অসমৰ ভিতৰত বিজ্ঞান শাখাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে গতিকে মই সঁচাকৈ মোৰ লগতে আমাৰ তামোলপুৰবাসী ৰাইজ তথা তামোলপুৰৰ বৌদ্ধিকসকল যথেষ্ট উৎফুল্লিত এনেকুৱা ৰিজাল্ট পূৰ্বতে কেতিয়াও হোৱা নাছিল এটা পৰিৱেশ আহিছে পৰিৱেশটোৱে নিশ্চিতভাৱে শিক্ষাৰ যিটো এটা বিষয় সেই বিষয়টোক আমাৰ ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিছে অভিভাৱকসকল আজি সজাগ হৈছে আৰু সেইকাৰণে আজি তামোলপুৰ জিলাত আমাৰ এই বিজ্ঞান শাখাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে কিন্তু আটাইতকৈ পৰিতাপৰ বিষয় যে তামোলপুৰত তেনেকুৱা ধৰণৰ বিজ্ঞান শিক্ষাৰ তেনেকুৱা ধৰণৰ উচ্চ স্তৰীয় যিবিলাক আমাৰ শিক্ষানুষ্ঠান থাকিব লাগে সেই শিক্ষানুষ্ঠান বৰ্তমানলৈকে পৰ্যাপ্ত পৰিমাণত হোৱা নাই আৰু সেইকাৰণে আমাৰ আগন্তুক দিনত আমাৰ শিক্ষা বিভাগৰ মাননীয় মন্ত্ৰী আমাৰ মাননীয় ৰণোজ পেগু ডাঙৰীয়াক অনুৰোধ কৰিম যে এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা লয় তাৰোপৰি আমাৰ বিটিআৰ চৰকাৰ গঠন হোৱাৰ পিছত বিটিআৰ অঞ্চলৰ যি শিক্ষাৰ পৰিৱেশ সেই শিক্ষাৰ পৰিৱেশ যথেষ্ট উন্নত হৈছে যোৱাবালি যেতিয়া আমাৰ মেট্ৰিকৰ ৰিজাল্ট দিয়া হ'ল চিৰাং জিলা অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হ'ল এইবেলি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টত তামোলপুৰ জিলা আমাৰ বিজ্ঞান শাখাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হ'ল আৰু আৰ্টছত বাক্সা জিলা ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে গতিকে বিটিআৰ অঞ্চল শিক্ষাৰ বিভাগটোৰ ক্ষেত্ৰত বিটিআৰ অঞ্চলে এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে ই একমাত্ৰ আমাৰ বিটিআৰৰ চিফ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি আমাৰ চৰকাৰ চলি আছে সেই চৰকাৰখনৰ বিশেষ কিছুমান পদক্ষেপ লোৱাৰ ক্ষেত্ৰত আজি চৰকাৰখনে শিক্ষা জগত বা শিক্ষা ক্ষেত্ৰত বিশেষভাৱে বিদ্যালয় এডপশ্যনৰ নিচিনা যি কাৰ্যক্ৰম হাতত লৈছে সেই এডপশ্যনৰ কাৰ্যক্ৰমটোৱে এক বিশেষ ভূমিকা গ্ৰহণ কৰিছে আৰু সেইকাৰণে আজি শিক্ষাৰ পৰিৱেশ আমাৰ বিদ্যালয়সমূহত সুন্দৰ হৈছে